নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ছানডে হয় নহয়নে? ছানডেটো সকলোৰে বাবে স্পেচিয়েল হয়। সেইকাৰণে মই আজি এয়া চিকেন পকৰা বনাব লৈছোঁ। এয়া অলৰেডি মই চিকেন লৈ লৈছোঁ। এইকেইডোখৰ চাওক, এটা লেগ পিচ লৈছোঁ আৰু 5 চিকেন লৈছোঁ, অলপ ডাঙৰ ডাঙৰকৈ। এনেকৈ লৈ এতিয়া মই এইখিনিত মা মছলা মিক্স কৰিম। এয়া প্ৰথমে মই অলপমান হালধি পাউডাৰ দি লৈছোঁ। হালধি দিছোঁ প্ৰথমে অলপমান জোখ অনুযায়ী। তাৰপিছত এয়া চিকেন মছলা দিছোঁ। চিকেন মছলা মই আচলতে বেছি ব্যৱহাৰ কৰা নাই, অলপমানেই ব্যৱহাৰ কৰিছোঁ। এয়া চাওকচোন, অলপমান দিছোঁ। এয়া মানে মাংসকেইডোখৰ চাই মই কমেই মছলাটো ব্যৱহাৰ কৰিছোঁ। মোৰ ইমান মছলাও মানে ভাল নালাগে খাই, কিন্তু অলপ চিলি পাউডাৰটো অলপ বেছিকৈ দিছোঁ, কাৰণ মাংসটো অলপ কালাৰ আহিব লাগিব যে, সেইকাৰণে অলপ চিলি পাউডাৰটো বেছি দিলোঁ। সোৱাদ অনুযায়ী অলপমান নিমখ দিছোঁ। সোৱাদ অনুযায়ী নিমখ। তাৰপাছত এতিয়া মই কৰিম কি, বেচন দিম। মই বেচনখিনি আচলতে পানীত তিয়াই লোৱা নাই দেই, এনেকৈ মানে পানীত গুলি লোৱা নাই। মই কি কৰিছোঁ, এনেকৈ পেকেটটো অ'পেন কৰি মাংসখিনিতে শুকানে শুকানে অলপমান মই বেচনখিনি সানি ল'ম। এয়া চাওক, মই এনেকৈ হাতৰ জোখাৰে মই বেচন দিছোঁ, মানে গিলাচ বা কিবা কিবি এনেকৈ জোখ কৰি লোৱা নাই। এতিয়া এয়া চাওক, মই মাংসখিনিত এনেকৈ সানি ল'ম। তেতিয়া কি হয়, মানে ধুনীয়াকৈ এনেকৈ সানিলে মাংসখিনিৰ মাজত বেচন আৰু মছলা পাতিবিলাক ধুনীয়াকৈ সোমাই যায়, ভালকৈ মঠিব পাৰি মানে। তাৰপিছত মই কি কৰিলোঁ, এয়া পানী অলপমান দি দিলোঁ। তাৰপিছত আকৌ অলপমান মই এতিয়া মানে ভালকৈ মঠি লৈছোঁ। ভালকৈ মঠি লৈ তাত আকৌ কি কৰিম, অলপমান আকৌ মই বেচন দিম। মানে অলপমান কম হ'লে সেইকাৰণে আকৌ অকণমান মই বেচন দি দিছোঁ। এনেকৈ ধুনীয়াকৈ ভালকৈ মঠিলে মানে আকৌ অলপমান পানী দি দিছোঁ। তাৰপিছত কি হয়, বহুত দেৰি এনেকৈ মঠিব লাগে। আৰু বেছিকৈ পানী দি মানে বেচনখিনি ল'লে, বেচনত বহুত পানী নাখায় যে, বেচনখিনি যদি মই তিয়াই লওঁ আগতে, তাৰপৰা মাংসটো এনেকৈ জুবিয়াই জুবিয়াই থাকিলে মানে ভাল নহয়। সেইকাৰণে মই কি কৰিলোঁ, আগতে শুকানে শুকানে এনেকৈ পূৰা মঠি লৈছোঁ। চাওকচোন মাংসকেইডোখৰ কিমান ধুনীয়া হৈছে, আৰু বেচনখিনি মাজত সোমাই গৈছে। চাওক কিমান ধুনীয়া হৈ গৈছে, ধুনীয়াকৈ। এতিয়া মই কি কৰিম, ইয়াত জালুকৰ গুড়ি অলপ দি দিম। জালুকৰ গুড়ি অলপমান আছিলে, জালুক দি দিছোঁ, আৰু ইলাচিও আছিলে বাৰু, লগতে ইলাচি আৰু জালুকৰ গুড়ি মিক্স কৰি দিছোঁ। এতিয়া আকৌ মই ধুনীয়াকৈ সানি ল'ম। যিমানে সানে সিমানেই ভাল হয়, আৰু মাংসবিলাকৰ মাজত মানে মছলাটো ধুনীয়াকৈ সোমাই যায়। চাওকচোন মই কেনেকৈ মানে মঠিছোঁ, মুখ চুখ টিপি পেলাই মঠিছোঁ। মানে আচলতে মাংসটো যিমানে মঠো, যেনেকৈ আমি আটা যিমানে মঠো সিমানে খাবলৈ ভাল হয় যে, তেনেকুৱা নিচিনা। সেইকাৰণে মই পূৰা মছলা পাতি মানে ঘঁহি ঘঁহি সোমোৱাইছোঁ। এতিয়া চাব দেই, মাংসখিনি চাওক কিমান ধুনীয়া কালাৰ আহিছে নহয়নে বাৰু? কিমান ধুনীয়া আহিছে, চাবতো ভাজিলেতো কিমান ধুনীয়া হ'ব চাওকচোন। এয়া চাওক। তাৰপাছত এয়া আধা ঘণ্টামান মই ঢাকি থৈ দিলোঁ মাংসখিনি। ঢাকি থোৱাৰ পাছত এতিয়া এয়া চাওক, মাংসখিনি কিমান ধুনীয়া আহিলে কালাৰটো। মানে পূৰা সানি মেলি এনেকৈ আধা ঘণ্টামান মাংসখিনি থৈ দিব লাগে। থোৱাৰ পিছত এয়া চাওক কিমান ধুনীয়া কালাৰ আহি গৈছে। আৰু ইফালে মই কেৰাহীখন পাতি ল'লোঁ ধুনীয়াকৈ। এইফালে কেৰাহীও গৰম হৈ আছে, এইফালে মাংসৰো ৰেডি হৈ গ'ল পূৰা। আৰু তাত কেৰাহীত মই তেল দিলোঁ। তেল দি মই চাইছোঁ এতিয়া তেলখিনি গৰম হৈছে নে নাই, আৰু তেলখিনি ধুনীয়া গৰম হৈছে। এতিয়া তাতে মই এই লেগ পিচটো দি দিম। মানে মোৰ হাতত খুব কেৰাহীটো লাগে, মই কেনি নিদিওঁ কৰি আছোঁ। চাওকচোন মোৰ অৱস্থাটো। এয়া এতিয়া মই দি দিলোঁ। মই 3 পিচ প্ৰথমে দি পেলানি ফ্ৰাই কৰিম মাংস। এয়া 2 পিচ হৈ গ'ল, আৰু এপিচ দিম। দি পেলানি মাংসখিনি ধুনীয়াকৈ হেৰি কৰি, গেছটো অলপ কমাই দিছোঁ দেই। গেছটো কমাই দিলে অলপমান ভাল হয় মানে। গেছটো কমাই দিছোঁ, দি অলপমান এনেকৈ মানে ফ্ৰাই হ'ব দিছোঁ। তাৰপিছত এলুটি কৰিম আৰু। এনেকৈ আচলতে বহুত দিন বনাই খোৱা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ বনাই খাওঁ। মন গ'ল খাবৰ কাৰণে, সেইটো কাৰণে বনাই খালোঁ। এতিয়া এনেকৈ মাংসখিনি অলপমান লৰাই, ইটো ছাইডটো অলপমান ৰঙচুৱা হোৱাৰ পাছত এইটো ছাইডে আকৌ লুটিয়াই দিছোঁ। আৰু গেছটোতো কম কৰিয়ে থৈছোঁ। তাৰপিছত কৰিলোঁ কি, ৰেলগুটি দি আকৌ মই ঢাকনখন লগাই দিলোঁ। গেছটো পূৰা ল' ফ্লেম কৰি ঢাকনখন লগাই দিলোঁ। ঢাকনখন লগাই দিলে ধুনীয়া হয় মানে,
এয়া চাওক ঢাকনখন উলিয়াই চালোঁ কিমান ধুনীয়া ৰং হৈছে আৰু মাংসখিনি মোৰ প্ৰায় সিজিছে। আৰু এটা কথা কি হয়, ল' ফ্লেমত বনোৱাৰ কাৰণটো হৈছে কাৰণ আমি মাংসটো বইল কৰি লোৱা নাই, এনেকৈয়ে লৈছোঁ ন, কেঁচাকেই তেনেকৈ লৈ লৈছোঁ, সেইকাৰণে অলপমান ল' ফ্লেমত দি ঢাকনখন দি দিছোঁ। ঢাকনখন দিয়াৰ পাছত এয়া এতিয়া চাওকচোন কিমান ধুনীয়াকৈ সিজিছে। আকৌ এতিয়া মই এনেকৈ ৰাখি আকৌ ঢাকনখন দি দিম অলপ দেৰি কাৰণে, তেতিয়া মানে ধুনীয়াকৈ ভিতৰটো সিজি যাব। এতিয়া এয়া চাওক মই আকৌ ঢাকনখন দি এতিয়া উলিয়াই দিলোঁ। উলিয়াৰ পিছত চাওক অলৰেডি মাংসখিনি ধুনীয়াকৈ সিজি গৈছে। তথাপিতো অকণমান সিজক বুলি আৰু অলপমান ইফাল সিফাল কৰি দিছোঁ। আৰু চিকেন পকৰা মোৰ ৰেডি হৈ গৈছে। এয়া আকৌ এবাৰ মই এতিয়া ঢাকনখন দিওঁনে কি ভাবিছোঁ, মানে দি দিছোঁ চাওক। আকৌ এবাৰ ঢাকনখন এনেকৈ দি এতিয়া মই হৈ গ'ল মানে মোৰ মাংসকেইডোখৰ। এতিয়া মই ইয়াক কাঢ়ি দিলোঁ। এতিয়া চাওকচোন মাংসকেইডোখৰ কালাৰ চাবনে কি চাব, মানে ইমান ধুনীয়া হৈছে নহয়, দেখিলেই মানে খাওঁ যেন লাগে। তাৰপিছত কি কৰিলোঁ, এইকেইডোখৰ আছিলে লাষ্টত, এতিয়া গোটেইকেইডোখৰ মই কেৰাহীত দি দিম। 4-5ডোখৰমান আছে, গোটেইকেইডোখৰ সেই তেনেদৰেই ফ্ৰাই কৰি ল'ম। আগৰ নিচিনাকৈ মই আগতে যেনেকৈ ফ্ৰাই কৰিলোঁ তেনেকৈ ল' ফ্লেম কৰি ঢাকন মাৰি এনেকৈ ফ্ৰাই কৰি ল'ম। গোটেইকেইডোখৰ একেলগতে দি দিছোঁ। আপোনালোকেও বনাই খাই চাব এনেকৈ, মানে মোৰ ষ্টাইলত দেই, মই কেনেকৈ বনাই খাইছোঁ। এয়া মোৰ ফাইনেল চাওক লুকটো, মাংস এয়া ফ্ৰাই হৈ গ'ল ধুনীয়াকৈ। লেগ পিচটো দেখিছে কেনেকুৱা ধুনীয়া হৈছে, দেখিলে খাওঁ লাগিছে। এয়া চাওক এতিয়া মই এডোখৰ আপোনালোকক ভাঙি দেখুৱাম চাব দেই। এয়া চাওক কিমান ধুনীয়াকৈ সিজিছে, খাওঁ লাগি গৈছে, লোভৰ পানী পৰি গৈছিলে, ৰখি থাকিব পৰা নাছিলে। এতিয়া আকৌ ভাবিলোঁ এডোখৰ আপোনালোকক খায়ে দেখুৱাওঁ। মই আকৌ এক চাইডে খাব পৰা নাই দেই, মোৰ অলপ দাঁত এটা বিষ হৈ আছে, এক চাইডেহে খাইছোঁ মানে, সেইটো কাৰণে অলপ মুখখন বেকা তেৰা মেৰা হৈ গৈছে। এয়া চব কিমান ধুনীয়া হৈছে কৈছোঁ মই, বহুত টেষ্টি হৈছে। আপোনালোকে এবাৰ মোৰ নিচিনাকৈ ট্ৰাই কৰি চাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। তাৰপিছত মোৰ মানুহজনক দিলোঁ খাবলৈ দেই ৰাতি। এয়া চাওকচোন মানুহজনেতো গমেই নাপায়, হৈছে বহুত ভাল হৈছে, টেষ্টি হৈছে ক'বলৈ। আজিলৈ বাই।